খালিংদুৱাৰ 34 নং খালিংদুৱাৰ সমষ্টিত এটা প্ৰেছ মিট আয়োজন কৰিছোঁ। এই প্ৰেছ মিটটো স্পেচিয়েলি আমাৰ BTCত বিগত সময়ছোৱাত যি এপইণ্টমেণ্টৰ কেলেংকাৰী সেইটো আমি তথ্য সহকাৰী দাঙি ধৰিব বিচাৰিছোঁ। স্পেচিয়েলি বনজাৰ দিমাৰী তেতিয়া তেখেতে যেতিয়া BTC আছিলে, আজিতো BTC চৰকাৰ নাই, তেতিয়া ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ তেখেতে EM আছিলে। তেখেতৰ সময়ত ইলেকশ্যনৰ আগত মানে 13 তাৰিখত আৰু কি মাৰ্চৰ তেখেতে এপইণ্টমেণ্ট দিছে 20 জন, তাৰে জুনিয়ৰ এছিষ্টেণ্ট আছিলে 14 জন, LDA 6 জন, তাৰে ভিতৰত ওদালগুৰিৰ 3 জন, কোকৰাঝাৰৰ 10 জন, চিৰাঙৰ 7 জন। তেওঁলোকে যে কৈ আছিলে সম উন্নয়ন, সম মৰ্যাদা, সম অধিকাৰ, সেইটো ইয়াতে আমি দেখিবলৈ পোৱা নাই। যি এপইণ্টমেণ্ট তেওঁলোকে প্ৰদান কৰিলে সেই এপইণ্টমেণ্টটো তেওঁলোকৰ যদি কোনোবা ঘনিষ্ঠতা থাকে তেতিয়াহে তেওঁলোকে এপইণ্টমেণ্ট তেওঁলোকক প্ৰদান কৰিছে। ইয়াৰ পিছত মোটা অংকৰ আপুনি যদি পইচা দিব পাৰে তেতিয়াহে তেওঁলোকে এপইণ্টমেণ্ট প্ৰদান কৰিছে। আমি জানিবলৈ পাইছোঁ বা দুখ পাইছোঁ আমি, তেওঁলোকে উইদাউট এনি ইণ্টাৰভিউ, উইদাউট এনি নটিফিকেশ্যন, কোনো ধৰণৰ তেনেকুৱা নোহোৱাকৈ এপইণ্টমেণ্ট তেওঁলোকে প্ৰদান কৰিছে। ইয়াৰ পৰা আমি এটা কথা গম পালোঁ, তেওঁলোকে শিক্ষিত নহয়, তেওঁলোকে ইনকম্পিটেণ্ট লিডাৰ এজন। আজি মই বনজাৰ দৈমাৰী ডাঙৰীয়া তেখেতক দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনালোকৰ মাজেদি, যে তেখেতে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টত EM হৈ আছিলে, তেওঁৰ ডিউটি এণ্ড ৰেছপনচিবিলিটি বাৰু কি আছিলে? BTC অঞ্চলত তেওঁৰ যি দায়িত্ব সেইটো আমি দেখিবলৈ পোৱা নাই। আজি আমি দুখ পাইছোঁ, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ আপোনালোকে খালিংদুৱাৰ বাকীয়ে, সমষ্টিবাসীয়ে বনজাৰক যে জিকাই লৈ গৈ আছে আপোনালোকে, সেইটো লজ্জাজনক কথা, আমাৰ কাৰণে দুখ লগা কথা। তেনেকুৱা এটা কথাষাৰ আছে, বান্দৰক আপুনি যিমান সোণা গহনা পিন্ধালেও তেখেতে কিন্তু এই সোণাৰ, হীৰাৰ, গহনাৰ একো মূল্য বুজি নাপায়। ঠিক তেনেকুৱা তেওঁলোকৰ চৰিত্ৰটো আজি তেনেকুৱা। তেওঁলোকৰ পাৱাৰৰ বিষয়ে তেওঁলোকে নাজানে, তেওঁলোকে নিজৰ ৰেছপনচিবিলিটিৰ বিষয়ে নাজানে, তেওঁলোকে নিজৰ দায়িত্বৰ বিষয়ে একোৱেই নাজানে। খালি EM পাব লাগে, পইচা লুটিব লাগে, তাৰ বাহিৰে তেওঁলোকে একো নাজানে। তো আজি আমি BTCৰ যি টংলা অধ্যুষিত যি অঞ্চল, টংলাটো বাৰু আপোনাৰ খালিংদুৱাৰ সমষ্টিত পৰে। খালিংদুৱাৰ বাসীক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে নতুন চিন্তা কৰিব লাগিব, কিয়নো বনজাৰ নিচিনা মানুহৰ তলত আপোনালোকে থাকি থকাটো দুৰ্ভাগ্যজনক কথা। তেওঁলোকে ভাল মানুহ নহয়, শিক্ষিত মানুহ নহয়, সমাজখন কেনেকৈ গঢ়িব লাগে, দেশ কেনেকৈ গঢ়িব লাগে নাজানে তেওঁলোকে। আমি জানো ডেমক্ৰেচি যদি ভালদৰে চলিব লাগে 4টা স্তম্ভ ভালদৰে চলিব লাগিব। 1 নম্বৰ হ'ল লেজিসলেচাৰ। আমাৰ ইয়াতে যোনবিলাক লেজিসলেচাৰ হয় শিক্ষিত নহয়। 2 নম্বৰত ব্যুৰক্ৰেচি, 3 নম্বৰত আমাৰ জুডিচিয়াৰী, 4 নম্বৰত আপোনালোকে যেনিবা মিডিয়া। 1 নম্বৰ যাক বুলি কওঁ আমি, আজি যে লেজিসলেচাৰে ঠিক কৰিব আমি কেনেকুৱা পানী খাম, আমি কেনেকৈ পঢ়িবলৈ পাম, আমাৰ ৰাস্তা ঘাট কেনেকুৱা হ'ব, আমি কিদৰে ভাত খাম, এই পৰিকল্পনাবিলাক তেওঁলোকে কৰিব লাগে। তেওঁলোকে কৰে, তেওঁলোকৰ তাত দায়িত্ব আছে। কিয়নো ৰাজনীতি মানে কি? ৰাজ্য চলোৱাৰ কাৰণে নীতি বনোৱা, ৰাজ্য চলাবৰ কাৰণে তেওঁলোকে নীতি বনাব লাগে আজিৰ তাৰিখত। কিন্তু ৰাজনীতি মানে তেওঁলোকে নাজানে ৰাজনীতি মানে কি। ৰাজনীতি বুলি ক'লে তেওঁলোকে খালি ভাবে ঠগ প্ৰবঞ্চনা কৰি পেলাই মানুহ মাৰি হ'লেও তেওঁলোকে পাৱাৰত আহিব লাগে, সেই বস্তুটোকে তেওঁলোকে জানে। বাকী ইয়াৰ বিষয়ে তেওঁলোকে একোৱেই নাজানে। তো ইয়াৰ কাৰণে এতিয়া সময় হৈছে, UPBLে ভাল শাসন আপোনালোকক দিব বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত যে ভাল এখন চৰকাৰ আহিব নিশ্চিন্ত হৈ পৰিছে। ইয়াৰ কাৰণে আপোনালোকক বা এই সমষ্টিবাসীক UPBLক দলে বলে যোগদান দিবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মই যি স্কেমৰ কথা কৈছিলোঁ, এই এপইণ্টমেণ্ট স্কেম, ইয়াৰ তথ্যটো মই ক'লোঁ। স্পেচিয়েলি মই 2জন নাম ক'ব বিচাৰিছোঁ খালি টংলাবাসীত। মানে আপোনাৰ সমষ্টিৰ পৰা ইয়াতে খালি এজনহে আপোনালোকে পাবলৈ সক্ষম হৈছে, অতি লাজ লগা কথা। সমষ্টি হিচাপে যদি বনজাৰে পাৱাৰত আছে, তেখেতে ইয়াতে চাকৰি বহুত মানুহ প্ৰদান কৰিব লাগিছিলে। টংলাত ইয়াতে আপোনাৰ এজনহে মাত্ৰ পাইছে সমষ্টি হিচাপে। নিভাৰাণী ভট্টাচাৰ্য, দতাৰপ সূৰ্যকান্ত ভট্টাচাৰ্য, ৱাৰ্ড নং 2 টংলা তেখেতৰ।
যদি তেখেতে ঘনিষ্ঠতা আছে এখেতৰ এপইণ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্ট পালে আৰু কেনেকৈ পালে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট তেওঁ পইচা দি পালে লৈছে কোনো ইয়াতে ইণ্টাৰভিউ হোৱা নাই কি পোষ্টৰ কাৰণে দিছে এইটো জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে তেওঁ দিছে খালি আপোনালোকৰ সমষ্টিত এজন ইএম আছিলে কিন্তু বহুত আপোনালোকে পোষ্ট পাব লাগিছিল আপোনালোকৰ সমষ্টিৰ মানুহ তেওঁক যে জিকাই আছে দুৰ্ভাগ্যজনক তেখেতে একো কাম কৰিব নোৱাৰে ইয়াৰ পিছত তেখেতে দিছে খৈৰাবাৰী সমষ্টিত এজন দিছে সোণেশ্বৰ বসুমতাৰীৰ ঘৰৰ সম্পৰ্কীয় তেজৰ সম্পৰ্ক থকা নেলচন বসুমতাৰী দেউতাৰ নাম ডম্বৰুধৰ বসুমতাৰী গাঁৱটো আমাৰ এই জালুকবাৰীৰ ওচৰত তেওঁ লৈ যোৱাজনৰ কথা ভতিজা হয় সোণেশ্বৰ বসুমতাৰী এক্সবিলিটি আছিলে হাগ্ৰামৰ ঘনিষ্ঠতা থকাৰ কাৰণে তেওঁলোকে চাকৰি পাইছে আন কোনো মানুহে BTEDত চাকৰি নাপায় যদি আপোনাৰ পইচা নাই আপুনি কেতিয়াও এপ্লাই কৰিব নোৱাৰে আপোনাৰ ঘনিষ্ঠতা নাই কাৰোবাৰ লগত আপুনি কেতিয়াও এপ্লাই কৰিব নোৱাৰে ওদালগুৰি জিলাত কেইজন পাইছে ওদালগুৰি জিলাত আপোনাৰ খালি 3জন মাত্ৰ ইটো ডিপাৰ্টমেণ্টত আৰু এজনটো কৰবা মুঠতে কিমান দিছিল এজনটো হ'ল ভেৰগাঁও সমষ্টিৰ আণ্ডাৰত মুঠতে তেওঁলোকে 20জন দিছে কিন্তু কোকৰাঝাৰত ইএম নাই তেওঁলোকৰ তথাপিও তেওঁলোকে যে 10জন লৈ গ'ল এইটো অলপ লজ্জাজনক কথা প্ৰশ্নবোৰ থাকিল আমাৰ যে তেওঁ ইনকম্পিটেণ্ট কাম নাজানে মানে কেপাচিটি নাই তাৰমানে এনেকুৱা মানুহক আপোনালোকে জিকাই নি থকাটো দুৰ্ভাগ্যজনক ইয়াৰ পিছত চিৰাঙৰ 7জন মাত্ৰ হৈছে আৰু কি দায়ীখিনি ক'লোঁ ধন্যবাদ